আকৌ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই ক্ষণবোৰ প্ৰাপ্তি নিৰাঞ্চি এণ্ড মা চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আজি আপোনালোকক এডোখৰ ধুনীয়া ঠাই দেখাবলৈ গৈ আছোঁ। আহক তেন্তে ভিডিঅ'টো চাওঁ। আপোনালোকক দেখুৱাবলৈ গৈ থকা এই ইক' ফাৰ্মখন মিৰ্জাৰ পৰা অলপ দূৰত বৰিহাটৰ বৰপতিমা বুলি এটি অঞ্চলত গঢ়ি উঠিছে। এই ইক' ফাৰ্মখন ভিতৰলৈ বৰ ধুনীয়া। এয়া অসমীয়া সংস্কৃতি তেওঁলোকে এনেদৰে সজাই ৰাখিছে। কলিজা, মই আৰু মোৰ মা আজি এই ফাৰ্মখনলৈ প্ৰথমবাৰলৈ গৈছোঁ। এই ফাৰ্মখনত এটি ভাল লগা কথা হ'ল তেওঁলোকৰ যিখন ৰেষ্টুৰেণ্ট আছে সেই ৰেষ্টুৰেণ্টখনত মানুহবোৰক তেওঁলোকে নিজে অৰ্গেনিকভাৱে উৎপাদন কৰা এই শস্যবোৰেৰেই খুৱাবলৈ চেষ্টা কৰে। এয়া আপোনালোকে দেখিবলৈ যে পাইছে ল'ৰাজন, এইজন মোৰ ষ্টুডেণ্ট হয়, জ্ঞান। আজি জ্ঞান ইমান ডাঙৰ হ'ল আৰু জ্ঞানে মোক আজি এই গোটেই ফাৰ্মখন দেখাই লৈ ফুৰিছিলে। ফাৰ্মখনতনো কি নাই, এৰা গছডালো বাদ পৰি যোৱা নাই, সেই গছডালো ইয়াতে দেখিবলৈ পালোঁ। আজিৰ দিনটোত আচলতে খুব বতাহ আছিল, যিহেতুকে এই ফাৰ্মখন সম্পূৰ্ণ প্ৰকৃতিৰ মাজতে অৱস্থিত, গতিকে আজি সেইকাৰণে এনেদৰে পাতবোৰ সৰি গৈছে, কিন্তু তেওঁলোকে এই পাতবোৰৰো সদ্ব্যৱহাৰ কৰে। এই ৰঙা ৰঙাটো কি? এইটো লেটুস বাৰ্গাৰত দিছে যে পাতটো কি বাৰ্গাৰত যে পাতটো দেই লেটুস পাত স্যালাড এইবিলাকটো বেঙেনা ও মাছা এই কেবেজ বন্ধাকবি দেখিলা এই কিমান খেতি আছে আমাৰ ইয়াতে দেখিলা কি তিতা কেৰেলা স্কচ এই তিতা কেৰেলা লাগি আছে ওমা দেখিলা ইমান ডাঙৰ ডাঙৰ কেবেজ দেখিলা fully soilless Clippers bol bogai gol এই মিলাই যেন আমার বগাই গৈছে সেইকাৰণে এইবিলাক দি দিছা ন বগাবৰ কাৰণে এইটো তুমি ফ্লাৱাৰ বিলাক দেখিলা নে নাই এইটো দেখাই দিয়া মা হেয়া দেখিছা তাত গৈও মা আৰু কলিজাই কিন্তু খেলিবলৈ এৰা নাই। কলিজাৰ চাওকচোন আৰাম। অ মা তোমাৰ আৰাম লাগিছে নেকি তোমাৰ ভাল লাগিছে গছৰ মাজত আমি এটি সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত দেহা তোমাৰ ভাল লাগিলে আহি ভাল লাগিলে নে ভাল লাগিছে সকলোৱে আহিব দেই চাবলৈ বৰ ধুনীয়া কেতিয়াবা আমি আমাৰ ঘৰখনৰ পৰা আঁতৰত অকণমান ফুৰিব মন যায়
সেয়ে মা, মই আৰু আমাৰ কলিজাই আজি এনেদৰে ফুৰিব আহিলোঁ। আপোনালোকেও আমাৰ লগত এই ফাৰ্মখন দেখিলে। এই যান্ত্ৰিক পৃথিৱীৰ পৰা বহু দূৰত এখন সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশৰ মাজত গঢ়ি উঠা এই ফাৰ্মখন ইমান ধুনীয়া। এয়া এক সুন্দৰ পৰিৱেশ এওঁলোকে সজাই থৈছে ইয়াতে, চাওকচোন। আৰু এয়া পিছফালে আপোনালোকে দেখি আছে, এইখন এখন ৰেষ্টুৰেণ্ট। এয়া ফাৰ্মখনৰ নাইট ভিউ, ইমান ধুনীয়া, ইমান মনোমোহা। সদায় ঘৰতে সোমাই থাকি আমাৰ ডাঙৰবোৰৰ যেনেদৰে আমনি লাগে, সেইদৰে আমাৰ শিশুসকলৰো আমনি লাগে। সিহঁতেও মুকলি আকাশৰ তলত, মুকলি বতাহত অকণমান ফুৰিব বিচাৰে। আজি আমাৰ কলিজাৰ বৰ ফূৰ্তি, চাওকচোন তাইৰ কিমান যে হাঁহি। আমাৰ আজিৰ এই ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে? যদি ভাল লাগিলে তেনেহ'লে লাইক এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল। আমাক আপোনালোকৰ এই বহুমূলীয়া সময় দিয়াৰ বাবে ধন্যবাদ।